চৰকাৰে পুনঃসংস্থাপন দিলে আমাৰ ঘৰটো গুচি গ'ল মাজুলী ফুলনিলৈ। মই আহিলোঁ যোৰহাট জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত 3য় শ্ৰেণীৰ পৰা তাতে পঢ়িছিলোঁ আৰু য'ত পঢ়িছিলোঁ এজন বিজ্ঞানী আছিল। তেখেত এতিয়াও জীৱিত অৱস্থাত আছে। তেখেত 90 বছৰ বয়স হ'লেও ডক্টৰ যদুনাথ বেজবৰুৱা এতিয়াও মোৰ হাবিলৈ যায় আৰু পৃথিৱীৰ বিভিন্ন বিশ্বখণ্ডত গৈ মই কি ক'মগৈ মই জানো। তেখেতৰ এখন পৰিৱেশ বিজ্ঞানৰ কিতাপ আছে। তেখেতে আজি 25 বছৰৰ আগতে লিখি থৈ গৈছে পৃথিৱীলৈ কি হৈ আহিছে আৰু কি হ'ব। এতিয়া সেই গোটেইখিনি মই নিজে আয়ত্ত কৰিছোঁ। তেতিয়া সেই গাঁৱৰ মানুহে মোক সৰুতে পাণ পুলি ৰুবলৈ দিয়ে। সৰু অৱস্থাৰ পৰা আমাক শিকাইছিল গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। সৰু অৱস্থাৰ পৰা আমাক শিকাইছিল। সেইকাৰণে সেই গাঁৱৰ মানুহে মোক পাণ পুলি ৰুবলৈ দিয়ে। পাণ পুলি ৰোৱাৰ বিনিময়ত 25 পইচা দিয়ে। পাণ পুলি চবৰ হাতত নহয়। সেইকাৰণে এডাল তেতিয়া 1.5 কেজিমান বিক্ৰী পাওঁ। এপ্ৰিল মাহত পাণ গছকে ৰুওঁ। তেতিয়া সেইজন বিজ্ঞানীয়ে এদিন মাতি আনি ক'লে, চা তোৰ হাতটো চা। তেতিয়া তোৰ হাতটো চাই কৈছিল, তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শৱান হবি, কিন্তু কৰোঁতে সাৱধান হবি। অসমীয়া জাতিটোৱে কেঁকুৰাৰ জীৱন লোৱা, কুকুৰে বকি থাকিব আৰু হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোৱে তই কৰি থাক, তই এদিন আদৰ্শৱান হবি। সেইদৰে মই এদিন 79ত প্ৰলয়ংকৰী বানপানীত যেতিয়া চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বহুত কাগজ আহি য'ত 10 কিলোমিটাৰ ৰাস্তাত আমাক খৰাই লৈ গৈছিল সেইবোৰ শুকান বালিত পৰিণত হ'ল। তেতিয়া এদিন মই সৰুতে দেখা গাঁওখন, সৰুতে দেখা গছ গছনি, সৰুতে দেখা চৰাই চিৰিকটি মনত পৰি সেই ঠাইলৈ গ'লত দেখিছোঁ তাত আগত জেঠ মাহত 12 ঘৰ মাৰে। সেই বছৰত 23 ঘৰ মাৰিছিল, যাৰ বালি উত্তাপত সেই জাবৰৰ মাজত শতাধিক সাপ আহিছিল। সাপবোৰৰ মৃত্যু শুকান মাছৰ সৈতে বালিত তাত মৰি আছে। মোৰ তেতিয়া বহুত বেদনা লাগিল যে আমিও এনেকৈ মৰিব লাগিব। এদিন সেইকাৰণে 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ মানুহ আছিল। আইতা ককাহঁতৰ ঘৰলৈ গ'লোঁ। এই যে সাপবোৰ মৰি গ'ল, সাপ নমৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া মোক কৈছিল 14-15 বছৰ বয়স আছিল যে বিশ্বৰ আটাইতকৈ ওখ গাঁওটো ক'লৈ গৈছে। মই তেতিয়া বুজি পোৱা নাছিলোঁ। তেতিয়া মোক পিছত বুজাই কৈছিল বিশ্বৰ আটাইতকৈ ওখ গাঁওটো হ'ল বাঁহ। বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ পুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ পৰা 25টা বাঁহ দিছিল। সাপ মৰাৰ ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেৰ এডাল সোমোৱাই 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গজালি ওলাল আৰু উঠি অহা গছ গুটিবিলাক গজালি ওলাবলৈ গছ পুলি ৰুওঁতে 30 বছৰ অতিক্ৰম কৰাৰ পিছত অত্যন্ত অৰণ্যত পৰিণত হ'ল। যাৰ বাবে শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপুতীয়া বাঘ আহি, বিলুপ্ত পৰ্যায়ৰ শগুন আহি আৰু সেইদৰে গড় আহি আৰু হাতী আহোঁতে বহুত দুখ কষ্ট অতিবাহিত কৰিলোঁ। কাৰণ মানুহে দেখিব নোৱাৰা হ'ল। তই এই হাতীখন নকৰা হ'লে সেই হাতীবোৰ আহি আমাৰ ঘৰ নাভাঙিলে। সেইকাৰণে এদিন তেওঁলোকে মিটিং কৰিলে যে এই গছবোৰ চব কাটি দিলে তেতিয়া হাতী নাহিব। এদিন তেওঁলোকে হেজাৰ মানুহ কৰক কুকাৰ লৈ আহিল গছ কাটিবলৈ। তেতিয়া মই কৈছিলোঁ প্ৰথমতে মোক কাটিব লাগিব, তাৰপিছতে গছ কাটিব পাৰিব, কাৰণ মোৰ গছে কাৰো ঘৰ ভঙাকে নাই। হাতীয়ে ভাঙিছে। হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আপোনালোকৰ MP আছে, চিফ মিনিষ্টাৰ আছে, MLA আছে, ভাৰত
যোগাযোগ কৰক। তেতিয়া মোৰ কথা শুনি ঘূৰি যোৱাৰ পিছতে অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাওঁ, বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ খোজকাঢ়ি আহি মোৰ তাত পাইছিলে এই হাবি মাজত। তেতিয়া মোক প্ৰথম যিদিনা আহিছে মই তেওঁলোকক সংবাদ মাধ্যম বুলি নাজানো। সেই যিদিনাই আহিছে 9টাকৈ গৰু বাঘে মাৰিছে, 3টাকৈ গড় আছে, 150কৈ হাতী আছে। সেইকাৰণে চোৰাং চিকাৰী বুলি তেওঁলোকক ঘূৰাই পঠাই দিলোঁ। আপোনালোকে ইয়াত সোমাব নালাগে। পিছদিনা আকৌ আহিল মাঘৰ বিহু। মোক এখন গামোচা, চেলেং চাদৰ আৰু 500 টকা আৰু প্ৰমাণ পত্ৰ দি ক'লে যে আপুনি বহুত ভাল কাম কৰিছে, আমি আপোনালোকৰ লগত আছোঁ। তেতিয়াই আপোনালোকৰ ইয়াৰে সেই সময়ত বনবিভাগৰ এচিএফ আছিল গুণীন শইকীয়া ছাৰ আৰু সেইদৰে ডক্টৰ নিত্যানন্দ ছাৰ আছিল। তেতিয়া মোক কৈছিল, তুমি যিটো কৰিলা অসমত নাই নাই ভাৰতত সন্দেহ আছে, সেইকাৰণে তুমি বহুত ভাল কাম কৰিলা। সেই আৰ্টিকলটো লিখোঁতেই 2 বছৰ সময় লৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ যেতিয়া গৱেষণা কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি তেতিয়া সংবাদ মাধ্যমে ডিপাৰ্টমেণ্টে ক'লে যে সেইটো আমাৰ ৰেভিনিউত নপৰে, তেখেতে অকলে গঢ়া হাবি। তেতিয়া জিতু কলিতাই 2010 চনৰ 25 জানুৱাৰী দিনা দৈনিক জনমীয়া আৰ্টিকলটো লিখাৰ লগে লগে DY 365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়াই আৰ্টিকলটো লিখাৰ লগে লগে জৱাহৰলাল ইউনিভাৰ্চিটিয়ে দিল্লীলৈ মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ-গছনি, প্ৰতিটো চৰাই-চিৰিকটি, প্ৰতিটো জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰি তেওঁলোকে ৰাতি 3:30 বজাত মোক এই অৰণ্য মানৱ সন্মান, ফৰেষ্ট মেন অফ সন্মান সেই টাইটেলটো দিছিল। দিয়াত তেতিয়া মই কৈছিলোঁ, মইতো দিওঁতে সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ ফোন কৰিছিল, দেশৰ আগশাৰী ইউনিভাৰ্চিটি, দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা জনাওঁ। তেতিয়া সেই ৰাতি 3:30 তেওঁ ফোন কৰা দেখি মই হুকৈ কান্দি দিছিলোঁ। তেতিয়া তাত মোৰ চকু পানী দেখি তাত থকা বিজ্ঞানীসকল, তাত থকা MP-সকল, তাত থকা ছাত্ৰ ছাত্ৰীসকলে তেতিয়া মোক সুধিছিল, অসমৰ বন্যপ্ৰাণীটো অন্যায় কৰিব নোৱাৰি। সেইকাৰণে মই ক'লোঁ, মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ, জীৱ-জন্তুৰে ভৰা, সেইকাৰণে মনত পৰিছে চকুৰ পানী। মোৰ দুখ লাগিছিল এইটোৱে যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবিৰ মাজৰ পৰা মাতি নি সেই সন্মানটো দিয়াৰ কাৰণে মোৰ দুখ বেদনাত মোৰ চকু পানী। যাই হওক, সেই সন্মানটো দিয়াৰ লগে লগে পিছদিনা যেতিয়া ৰেলত উঠিছোঁ ৰাজধানী এক্সপ্ৰেছত, তেতিয়া আমি দেখিছোঁ মৰিয়নিত লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল থিয় হৈ আছে। ছাৰ, আমি আৰু আপোনাক নিবলৈহে আহিছোঁ। সেইকাৰণে তেওঁলোকৰ লগত ঘৰলৈ নোযোৱাকৈ লখিমপুৰ গাৰ্লছ কলেজ গৈছোঁ। তাত সম্বোধনা জনাই থাকোঁতে আকৌ মাতিলে বম্বে চন্দ্ৰ মুখানন হলত APJ আব্দুল কালাম ছাৰৰ এনজিঅ'। তেখেতে মোক মাতি নি ক'লে, বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড সেৱা 2 লাখ টকা চেক দিছোঁ। বিশ্ববাসীৰ কাৰণেই কৰিবলৈ গৈছে। आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मत जाइए। यही नहीं है इंडिया में इन्वाइट करेगा जाने पड़ेगा, ऐसे ही नहीं है, ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पड़ेगा। तार 3 दिन पिछते আকৌ মোক মাতিলে ইভেন গ'লোগেতো পেৰিছ। মোৰতো পাছপোৰ্ট নাই, ভিছা নাই, মই কেনেকৈ যাম? তেতিয়া ইমেইলত যিটো ক'লে তাক ক'লোঁ যে মোৰ পাছপোৰ্ট ভিছা একো নাই, মই যাব নোৱাৰিম বুলি লিখি দিবলৈ ক'লোঁ। তেতিয়া আকৌ ইভেনৰ পৰা ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহহে লাগে
সেইকাৰণে ভাৰতীয় প্ৰশাসনে তেওঁৰ পাছপোৰ্ট ভিছা কমপ্লিট কৰি পঠিয়াই দিলে। তেতিয়া যোৰহাট উপায়ুক্ত সকলোখিনি ঠিক ঠাক কৰি দিলে। কৰি দিওঁতে